আমি এতিয়া পথাৰত চাহ দিব গৈ আছোঁ। আমাৰ বৰ্তা এজন মানে কাম কৰি আছে। এতিয়া পথাৰত গৈ আছোঁ আৰু চাহ দিব। মুসাফিৰ रहने वाले कहीं तो जाने চাওক পথাৰৰ ধাননি ধৰা সৰু সৰু আলি, ইয়াকে কৈ সোণগুটি। ধুনীয়া লাগে আৰু পথাৰত আহি কি ধুনীয়া লাগে নহয়। আহি চাব, কোনে অহা নাই এবাৰ, কোনো আহিয়ে পোৱা নাই যদি জীৱনত এবাৰ আহি চাব পথাৰ। বহুত ধুনীয়া লাগে পথাৰ আহি। পথাৰ আহি মলয়া বতাহ। তো এতিয়া আমি পাইছোঁহি আৰু আমাৰ বাইদেউ কেইজনীহঁতৰ ওচৰত, বৰ্তাহঁতৰ যিকেইজনী মাটি মানে মানুহে ৰোৱনী ৰুই আছে। চাওকচোন ভুই পেন এইখিনিত আছে, পামগৈ এতিয়া। বলক কিমান ৰৈ আছে, আশাই বাট চাই আছে পানী দিবৰ কাৰণে, চাহৰ কাৰণে। চাব পাৰিবি হয়নে? তলত কাম কৰিবা নহয় দেই। এইখিনি মাৰিব লাগিব ন? এই মানুহজনে ক'ৰ আহি থাকাজনী? সেই মানুহজনে ক'ৰ সেইজনী? অঁ, সেইকাৰণে মাতি আছে। ভালে ভালে। ই গৈ আছে নহয় ন লাইব্ৰেৰীত? ইয়াত পাই থাকোঁ। আগতে কথা শুনে, আজিকালি নুশুনাই হ'ল। নহয় নহয়, আগতে কথাবিলাকত শুনে, আজিকালি নুশুনে। বিজলা বস্তু পৰ্যন্ত তো নাখাবি, টোটেলি তই আলুটো বিজলহে। আলুজোপা বাহানা কফ বহিছে, ডিঙিটো ঘেৰ ঘেৰ ডিঙিটো ঘেৰ ঘেৰ। এবাৰ মানুহ দিগদাৰ হৈছে নেকি ন? চাউল তাউল অহা নাই নহয়। দিলা জানো এবাৰ? দিয়াই নাই নে কি? চাহ দিয়া হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰলৈ। তেওঁলোকে ইমান কষ্টত ৰোৱে নহয়, ৰোৱনীয়ে ধানৰ কঠীয়াবোৰ। ৰাতিপুৱা 6টা বাজিতে আহিছে বোলে, এতিয়া বাজিলে 9টা।
তাৰপিছত চাহ ৰুটি আৰু মালভোগ কল দিয়া গ'ল। তাৰপিছত তেওঁলোকে খালে। কথা এটাই, মানুহ সকলোকে সমানে গুৰুত্ব দিব লাগিব। আজি যদি ৰোৱনীবিলাকত নাথাকিলে হয় বা নকৰিলে হয় কাম, কোনে ৰুলে হয়? নিজেতো ৰুব লগা হ'ল হয়। সেইকাৰণে সিহঁতক বুলিয়ে নহয়, সকলোকে সমান চকুৰে চাব লাগিব।